Hello everyone, welcome back to another vlog. আজি মই গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ তাইৰ মেৰেজ ইনিচিয়েশ্যন চেৰিমনি আছে আৰু মই ভাবিলোঁ আপোনালোকৰ লগত এইবিলাক অলপ চলপ নীতি নিয়ম শ্বেয়াৰ কৰোঁ আৰু গৈ থাকোঁতে বাটত দেখিছেনে ইয়াৰ কিমান পানী এই যোৱা 3-4 দিন ধৰি যি ধাৰাসাৰ বৰষুণ হৈ আছিল তাৰ কাৰণে সিহঁতৰ ৰাস্তাটো গোটেই ব্লক হৈ আছে পানী এনেকৈ ব্লক হৈ আছে যেনে তেনে আৰু পালোগৈ চেণ্ডেল খুলি ল'লোঁ মই অলপ যোৱাৰ পিছতে দৰা ঘৰৰ পৰা মানুহসকল আহি পাইছে বুলি কোৱাৰ লগে লগে মানে আলহী আহি পাইছে বুলি কোৱাৰ লগে লগে সকলো এনেকৈ পদূলিত গৈ আগবাঢ়ি আছিলেগৈ ভাল লাগিছে এইবিলাক সকলো দেখি আপোনালোক ডিব্ৰুগড়ৰ যদি কোনোবাই ভিডিঅ'টো চাই আছে তেন্তে কমেণ্টত নিশ্চয় জনাব নাপাহৰিব আপোনালোকৰ ইয়াত কেনেকৈ নীতি নিয়মবিলাক কৰা হয় ইয়াৰ ভকতসকল নামিছে আৰু লগতে সকলোখিনি আহিছে লগতে মেইন মানুহজনো আহিছে এইফালে গৈ আছে আৰু মই যেনেকৈ ভিডিঅ' কৰিছোঁ মোৰ ফ্ৰেণ্ডৰ কাজিন তাইৰো ভিডিঅ' কৰা একদম ব্যস্ত এয়া দেউতাকে বহুত ধুনীয়াকৈ বোৱাৰীকৰ ঘৰলৈ একদম মিঠাইৰ এখন সুন্দৰকৈ কাঁহী সজাই লৈ লৈছে তেওঁ গিফ্টটো একদম ধুনীয়াকৈ মানে সামৰি থাকোঁতে আমি দেখিলোঁগৈ আৰু ভিডিঅ' কৰোঁতে ভালে আছে আহিলে বলক হাই কি খবৰ ভালে বলা আহিলা তাই আজি মোক বহুত কৈ আছিলে যে এটা সুন্দৰ ভিডিঅ' ৰেকৰ্ড কৰি এডিট কৰি মেলি ধুনীয়াকৈ বনাই দিব লাগে টু বি অনেষ্ট মই তাইৰ ভিডিঅ'তে ফ'কাছ কৰিলোঁ গতিকে ভ্লগ টাইপকৈ মোক দেখিছে সেইকাৰণে মানে মোক দেখিছে নে মোক দেখা নাই মই কোনো এটা ক্লিপতে মই নায়েই কাৰণ মই ভিডিঅ'ই কৰি আছিলোঁ আৰু এইখিনি যিখিনি নিয়ম মানে তেওঁলোকৰ গোসাঁই ঘৰত হৈছে সেইখিনি মই দেখাই দিছোঁ আপোনালোকৰ আগত সেইখন ঘৰৰ মূল মানুহজনক দেউতাকক সেৱা কৰা মানুহখিনি এফালে খুৰাহঁতে পূৰা কথাত ব্যস্ত হৈ আছে আৰু এফালে সেৱা কৰি আছে হিমাংকনাই আৰু লগতে মই ৰিমজিমক ক'লোঁ যে মোকো এটা ক্লিপ ল'বলৈ থেংক ইউ ৰিমজিম থেংক ইউ ভেৰি মাছ ফৰ দিছ লিটল ক্লিপ আৰু এইফালে সুকন্যাই মিঠাইৰ থালি ধুনীয়াকৈ তাইক আগবঢ়াই দিছে এইফালে তেওঁলোকে খানা খাই থকা অৱস্থাত প্ৰণমৰ বন্ধুকেইজনে কৈছিলে যে যদি ব্লগাৰ হয় বোলে ভিডিঅ' বনাব লাগে আৰু কৈ থাকিব লাগে এনেকৈ সেইকাৰণে ভিডিঅ'টো খাই থাকোঁতে অলপ লৈ দিছোঁ তাৰ পৰা তুলু দাদাই ক'লে মোৰ ভিডিঅ' এটাও উঠোৱা সেইকাৰণে তেওঁৰো ক্লিপ অলপ লৈ দিছোঁ তেওঁ একদম ৰেডি মানে মোৰ ভিডিঅ'ত ওলাবলৈ চ' যেতিয়া ভিডিঅ'টো পায় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ দেই সকলোকে পুৰা খুলি দিছে ফটো মাৰিব মোৰ আজিৰ ভিডিঅ' বিশেষ এয়াই আছিলে ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব শ্বেয়াৰো কৰিব পাৰে যিহেতু আপোনালোক যদি ডিব্ৰুগড় কোনোবাই চাই আছে এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব টু মাই চেনেল টু গেট নিউ আপডেটছ টিল দেন টেক কেয়াৰ বাই বাই